লক্ষ্মী পূজা সমীপত আৰু এইবাৰ লক্ষ্মী পূজা পৰিছে 13 অক্টোবৰ তাৰিখে আৰু এই পূজাৰ কিছুমান এনে কথা আলোচনা কৰিম যিবোৰ আমি মানিব লাগে আৰু লক্ষ্মী পূজাৰ কিছুমান নিয়ম আগৰে পৰাই মানি অহা হৈছে। এইটো মানি অহা হৈছে যে লক্ষ্মী পূজাৰ দিনাৰ পৰাই জাৰৰ দিনৰ আৰম্ভণি হয়। এই দিনটোত কিছুমান কাম কৰিলে আমাৰ ককা আইতাৰ মতে মা লক্ষ্মী কেতিয়াও গৃহত প্ৰৱেশ নকৰে। এই সম্পূৰ্ণ নিয়ম নীতিবিলাক আগৰ পৰা মানি অহা হৈছে, গতিকে আপোনালোকে যদি ইয়াৰ ওপৰত কিবা মন্তব্য আছে আপোনালোকৰ কমেণ্টত জনাব আৰু আপোনালোকে কেনেকৈ পালন কৰে লক্ষ্মী পূজা তলত কমেণ্টত আপোনালোকৰ মন্তব্যবিলাক জনাবলৈ একেবাৰেই নাপাহৰিব। মনা হয় যে এই দিনটোত মা লক্ষ্মী নিজৰ বাহন ফেঁচাৰ ওপৰত উঠি মৰ্ত্যলৈ আহে আৰু এই দিনটোত যদি মা লক্ষ্মী ৰুষ্ট হৈ যায় আমাৰ ঘৰৰ পৰা, তেতিয়াহ'লে আমাৰ ঘৰত কেতিয়াও লক্ষ্মী দেৱী নীতিকে। আৰু যিবিলাক আমাৰ ককা আইতাসকলে আগতে পালন কৰিছিলে সেইবিলাক নিয়ম এতিয়া আমি ইয়াত আলোচনা কৰিম। প্ৰথমটো হৈছে তামসিক ভোজনৰ সেৱন। লক্ষ্মী পূৰ্ণিমাৰ দিনা কেতিয়াও তামসিক ভোজন কৰিব নালাগে। তামসিক ভোজন মানে হৈছে যিয়ে ব্যক্তিৰ মনত তমস অৰ্থাৎ ৰাক্ষস গুণৰ উৎপন্ন কৰে সেই খাদ্য, যেনে মাছ, মাংস, পিঁয়াজ, নহৰু, মছলাযুক্ত খাদ্য ইত্যাদি। এনেধৰণৰ খাদ্য লক্ষ্মী পূজাৰ দিনা কেতিয়াও গ্ৰহণ নকৰিব। ইয়াৰ উপৰিও সুৰাপান তথা মাদক দ্ৰব্যৰ পৰা দূৰত থাকিব। সম্ভৱ হয় যদি তেতিয়াহ'লে উপবাস নিশ্চয় কৰিব। উপবাস নকৰিলেও এইটো মনত ৰাখিব যে এই দিনটোত তামসিক ভোজন গ্ৰহণ নকৰিব। দ্বিতীয় কথাটো হৈছে লক্ষ্মী পূজাৰ দিনা কেতিয়াও আপোনালোকে ঘৰখন শূন্য কৰি কেনিও ক'তো নাযাব আৰু আপোনালোকে বিশেষকৈ মহিলাগৰাকী ঘৰৰ পৰা আঁতৰলৈ কেতিয়াও নাযাব সন্ধিয়াৰ সময়ত। আৰু সন্ধিয়াৰ সময়ত ঘৰৰ মহিলাগৰাকী যদি ঘৰত নাথাকে তেনেহ'লে লক্ষ্মী পূজাৰ দিনা সেইটো বেয়া বুলি মনা হয়। তৃতীয় কথাটো হৈছে লক্ষ্মী পূজাৰ দিনা কেতিয়াও খালী বাল্টিং বা তেনেকুৱা পানী থোৱা যিবিলাক বস্তু আছে সেইবিলাকত কেতিয়াও খালী কৰি থ'ব নালাগে। আৰু সেইবিলাক আচলতে খালী কৰি থ'লে এইটো ভবা হয় যে লক্ষ্মী মায়ে আহি তাত সুদাকৈ দেখিলে লক্ষ্মী মা ৰুষ্ট হয় আৰু আগৰে পৰা মানি অহা হৈছে আৰু এইটো কৰেও আগৰ মানুহবিলাকে যে সন্ধিয়াৰ বেলিকা লক্ষ্মী পূজাৰ দিনা সকলো পানী থোৱা বাচনত পানীৰে উপচাই ৰাখে আৰু এনে কৰিলে মা লক্ষ্মী দেৱী সন্তুষ্ট হয় বুলি মনা হয়। তৃতীয় কথাটো হৈছে লক্ষ্মী পূজাৰ দিনা কেতিয়াও আমাৰ ঘৰৰ আগদুৱাৰখন মাৰি থ'ব নালাগে আৰু মনা হয় যে লক্ষ্মী পূজাৰ দিনা আমাৰ সন্ধিয়াৰ বেলিকা লক্ষ্মী মা আমাৰ ঘৰত প্ৰৱেশ কৰে আৰু সেইবাবে আগদুৱাৰখন কেতিয়াও বন্ধ কৰি ৰাখিব নালাগে। সন্ধিয়াৰ বেলিকা পাৰ হৈ যোৱাৰ পিছত বন্ধ কৰি দিব পাৰে, কিন্তু সন্ধিয়াৰ বেলিকা কেতিয়াও সেই দৰ্জাখন বা দুৱাৰখন মাৰি নথ'ব। চতুৰ্থতে হৈছে লক্ষ্মী পূজাৰ দিনা কেতিয়াও কাজিয়া পেচাল কৰিব নালাগে। কাজিয়া পেচাল এনে এটা কথা যিটো কথা আমি আচলতে এনেও কৰিব নালাগে, কিন্তু লক্ষ্মী পূজাৰ দিনা সেই কাজিয়া পেচালে আমাক বহুতো সমস্যাৰ সন্মুখীন কৰাব পাৰে। আৰু মা লক্ষ্মী যেতিয়া আগমন ঘটিব আমাৰ ঘৰত আৰু ঘৰত আহি এই কাজিয়া পেচালবোৰ যদি আমাৰ দেখে তেতিয়াহ'লে মা লক্ষ্মী দেৱীত ৰুষ্ট হোৱাটো স্বাভাৱিক। গতিকে লক্ষ্মী পূজাৰ দিনা কেতিয়াও আপোনালোকে ঘৰত কাজিয়া পেচাল বা খং বা আপোনালোকৰ কোনো তৰ্কাতৰ্কি তেনেকুৱা ভাৱ মনলৈ নানিব। পঞ্চমতে হৈছে মহিলাক অপমান। ভাৰতত মহিলাক মাৰ সন্মান দিয়া হৈছে, মা লক্ষ্মী মানি অহা হৈছে। গতিকে মহিলাৰ অপমান যদি কৰে আপোনালোকে তেনেহ'লে মা লক্ষ্মী দেৱীক অপমান কৰাৰ দৰেই হ'ব। গতিকে এই দিনটোৰ পৰা আপোনালোকে পণ ল'ব যে মহিলাক কেতিয়াও অপমান নকৰে। মহিলাৰ অপমান মানে ঘৰৰ লক্ষ্মীক অপমান কৰা। এবাৰ ভাবি চাব। এই 5টি কথা আমাৰ ফালে আমাৰ ককা আইতাহঁতক আমি মানি অহা দেখিছোঁ আৰু আমিও বৰ্তমানে এইকেইটা কথাৰ গুৰুত্ব আৰোপ কৰোঁ আৰু নিয়ম হিচাপে মানি আহিছোঁ। আৰু এই পূৰ্ণিমাৰ দিনটোতেই শ্ৰীকৃষ্ণই ৰাসলীলা কৰিছিলে আৰু এই দিনটোত বগা ৰঙৰ ফুল, ফল, মিঠাই ইত্যাদি শ্ৰীকৃষ্ণক অৰ্পণ কৰিলে মনে ভবা সকলো লাভ কৰে বুলি জনা যায়। এই নিয়মবিলাক আচলতে আমি যদি দকৈ ভাবোঁ কোনো অন্ধবিশ্বাসৰ নহয় আচলতে, আৰু এই নিয়মবিলাক আমাৰ যিটো দৈনন্দিন কাম কাজ সেই কাম কাজবোৰৰে এটা অংগ। আৰু আপোনালোকে এবাৰ এই নিয়মবিলাকলৈ মন কৰিব আৰু দকৈ ভাবি চাব। আৰু আপোনালোকৰ ফালে লক্ষ্মী পূজাৰ ওপৰত কি কি নিয়ম আছে তলৰ কমেণ্টত আপোনালোকৰ মন্তব্যবোৰ জনাবচোন, মই পঢ়িবলৈ বাট চাই থাকিম। তেন্তে আজিলৈ আহিছোঁ। আপোনালোকৰ বহুমূলীয়া সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ।